সাতমহীয়া এটি কেঁচুৱা জটিল ৰোগত আক্ৰান্ত হৈ যুঁজি আছে মৃত্যুৰ সৈতে। দৌলংঝাৰ গাঁৱৰ যোগেশ দাসৰ একমাত্ৰ কণমানি কেঁচুৱা আয়ুষ্মান দাস। জটিল ৰোগত আক্ৰান্ত হৈ প্ৰথম অৱস্থাত বঙাইগাঁও লৱাৰ আছাম হস্পিটেলত ভৰ্তি কৰিছিল যদিও পিছৰ পৰ্যায়ত গুৱাহাটীৰ GMCHত ভৰ্তি কৰি চিকিৎসা কৰিছিল। কিডনী সমস্যাৰ থকাৰ বাবে সোণাপুৰ কিডনী হস্পিটেলত অস্ত্ৰোপচাৰ কৰি আকৌ গুৱাহাটীৰ GMCHত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰি আহিছে। ছাৰে টকা দিছে, কৈছে যোৱা তুমি টেষ্ট পেষ্ট কৰি নিয়া। পিছত আকৌ লগ পাইছিলোঁ, ছাৰে আকৌ টকা দিছে তুমি হস্পিটেলত এডমিট কৰা, তেতিয়া 15,000 টকা দিছে। জটিল ৰোগত আক্ৰান্ত হোৱা সাতমহীয়া কেঁচুৱাটোৰ খবৰ পাই বিধায়ক অৰূপ কুমাৰ দেৰ তাৎক্ষণিকভাৱে চিকিৎসাৰ আৰ্থিক সাহায্য আগবঢ়ায়। ইপিনে কেঁচুৱাটোৰ যাৱতীয় চিকিৎসাৰ দায়িত্ব বহন কৰিব বিধায়ক অৰূপ কুমাৰ দে। বিধায়ক অৰূপ কুমাৰ দেৰ নিজৰ গাঁঠিৰ ডনেৰে জটিল ৰোগত আক্ৰান্ত হোৱা বিজনী সমষ্টিৰ কেইবাগৰাকী অসুস্থ ৰোগীক গুৱাহাটী, পাটনা, বাংগালুৰু, চেন্নাই আদি বিভিন্ন হস্পিটেলত ভৰ্তি কৰি উপযুক্ত চিকিৎসা প্ৰদান কৰি সুস্থ হৈ নিজৰ ঘৰলৈ পঠোৱাৰ ব্যৱস্থা কৰি দিয়ে বিধায়ক অৰূপ কুমাৰ দে। বিধায়কৰ এনে পদক্ষেপক ধন্যবাদ জনাই সমষ্টিৰ ৰাইজৰ লগতে ভুক্তভোগী পৰিয়ালৰ লোকে। সৰভোগৰ পৰা ৰমেশ তালুকদাৰৰ ৰিপৰ্ট, ট্ৰেণ্ডিং আছাম। নমস্কাৰ, মই যোগেশ দাস, বিষ্ণুপুৰ 4 নং দলংঝাৰ বিজনী সমষ্টিৰ। মোৰ ল'ৰাটো জটিল ৰোগত আক্ৰান্ত, পেচাবৰ ইনফেকশ্যন। অৰূপ দে ছাৰ মোক বহুত সহায় কৰিছে আৰু বহুত সহায় কৰি আছে এতিয়ালৈকে। অৰূপ দে ছাৰ মোক আগন্তুক 2 মাহৰ পৰা বহুত সহায় কৰিছে। আগতে এবাৰ লগ ধৰিছিল, ছাৰে টকা দিছে, কৈছে যোৱা তুমি টেষ্ট পেষ্ট কৰি নিয়া। পিছত আকৌ লগ পাইছিলোঁ, ছাৰে আকৌ টকা দিছে তুমি হস্পিটেলত এডমিট কৰা, তেতিয়া 15,000 টকা দিছে। আগতে টকা দিছে ছাৰ মোক বহুত হেল্প কৰি আছে। এতিয়া মই এইটোৱে আশা কৰোঁ যাতে ছাৰ মোৰ ল'ৰাটোক, অৰূপ দে কুমাৰ ছাৰে যাতে মোৰ ল'ৰাটোক ভাল কৰি দিয়ে, সুস্থ কৰি দিয়ে। মই এইটোৱে আশা, ছাৰৰ প্ৰতি অনুৰোধ। আৰু ছাৰ মোক সহায় বহুত কৰি আছে, খবৰ লৈ থাকে ছাৰ, বহুত কথা বতৰা এটা হৈ থাকে ছাৰৰ লগত। এতিয়া মই সোণাপুৰ কিডনী হস্পিটেলত ট্ৰিটমেণ্ট কৰিছিলোঁ, বহুত টকা খৰচ হ'ল। ছোৱালীটো সমান অপাৰেশ্যন হৈও আজিলৈ সেনেকুৱা সুস্থ হোৱা নাই। এতিয়া ছাৰ যদি পাৰে, যদি কিবা উন্নত চিকিৎসা যদি কৰি দিব পাৰে ছাৰ, এইটো আশা থাকিল মোৰ ল'ৰাটো মোক সকলোৱে চাই যাতে ছাৰ যাতে মোৰ ল'ৰাটোক যাতে সুস্থ কৰি দিয়ে, এইটোৱে মোৰ আশা ছাৰৰ প্ৰতি। মোৰ ল'ৰাটোক যাতে ভাল কৰি দিয়ে, এইটোৱে আশা। লগত হিমন্ত মামা যাতে লগত ছাৰক যাতে যোগদান কৰে, এইটো মই আশা কৰোঁ। ৰমেশ তালুকদাৰৰ টীমটোৱে মোক বহুত সহায় কৰি আছে। সেইকাৰণে মই আহ্বান কৰি আছোঁ বিধায়ক অৰূপ কুমাৰ দে, লগতে মামা হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ হাংৰা মহিলা BTTৰ যাতে মোক সহায় কৰে, মোৰ ল'ৰাটোক মুখৰ ফালে চাই মোক যাতে ফিৰাই দিয়ে, এইটো মই আহ্বান কৰি আছোঁ। যাতে মোক সবাই উপকাৰ কৰে। এনেও আমাৰ বিধায়ক অৰূপ কুমাৰ দে মোৰ লগত আছে, এই অবধি বহুত এতিয়ালৈকে আছে, বহুত মোৰ লগত আলাপনা চলি আছে, চাই আছে। পিছত উচ্চ ভাল ট্ৰিটমেণ্ট যাতে মোৰ ল'ৰাটোক পায়, এইটো মই আশা ৰাখিছোঁ ছাৰ, আপোনাৰ গোটেই মাখৰ লগত।